জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ খবৰটি পালেনে বাৰু? সঁচাই তেওঁৰ খবৰটি পাই বহুত দুখ লাগিল। আপোনজনক হেৰুৱাই কান্দোনত ভাঙি পৰিছে অভিনেত্ৰীগৰাকী। বিয়া হোৱাৰ কেইমাহমান হৈছিলহে হঠাতে তেওঁৰ জীৱনলৈ নামি আহিল কাল অনামিকা। প্ৰকৃততে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ কি হ'ল? সকলোবোৰ কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই তেওঁৰ আপোনজনৰ মৃত্যুত কান্দি কান্দি শ্বেয়াৰ কৰিলে তেওঁৰ দুখৰ বতৰা এনেদৰে। তোমাক মই বহুত ভাল পাওঁ, তোমাক কেতিয়াও পাহৰিব নোৱাৰিম, তোমাৰ ভাল পোৱাৰ কোনো তুলনাই নাই। তোমাৰ সৈতে কটোৱা সেই মধুৰ সময়বোৰে আজি মোৰ অন্তৰখন ভাঙি পেলাইছে যে তুমি এতিয়া আৰু আমাৰ মাজত নাই। এনেদৰে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ দুখৰ বতৰা ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিলে। প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ ৯৪ বছৰীয়া আইতাকৰ মৃত্যু হ'ল। তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।